আৰু একেদৰে তীৰ্থনগৰী হাজোৰ ৰামদিয়াতো এই বছৰ 11 দিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। ৰামদিয়াৰ ৰাস মহোৎসৱে এইবেলি 118 সংখ্যক বৰ্ষ অতিক্ৰম কৰিব। আধ্যাত্মিকতাৰ সমান্তৰালভাৱে ব্যাপক জাক-জমকতাৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱ। মৃন্ময় মূৰ্তি সজাত ব্যস্ত হৈ পৰিছে মৃৎশিল্পী। সাজি তোলা হৈছে বিশাল মণ্ডপ। বৈদ্যুতিক আলোকসজ্জাৰে আলোকিত হ'ব ৰামদিয়াৰ ৰাসথলী। আৰু এই সন্দৰ্ভত চাওঁ আহক এক প্ৰতিবেদন হাজোৰ পৰা সংবাদদাতা মৃদুল প্ৰতিম ডেকাৰ। হয়, ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু কেইটামান দিন বাকী থকা অৱস্থাত ইতিমধ্যে ৰাজ্যৰ সৰ্বত্ৰে ৰাস মহোৎসৱক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ ৰামদিয়াত। আৰু ৰামদিয়াত দেখিবলৈ পোৱা গৈছে ৰাস মহোৎসৱক আদৰিবলৈ ব্যাপক প্ৰস্তুতি। আৰু এই মুহূৰ্তত যিহেতু মই ৰামদিয়াৰ হিতসাধনী সভাৰ যি ৰাসস্থলীত উপস্থিত আছোঁ আৰু তেওঁলোকে ইতিমধ্যে মৃন্ময় যি মৃৎশিল্পীসকল আছে, মৃৎশিল্পীসকলে মৃন্ময় মূৰ্তি সজাত ইতিমধ্যে ব্যস্ত হৈ পৰিছে। তেওঁলোকে দিনে নিশাই এইদৰে কাম কৰা দেখিবলৈ পোৱা গৈছে, কাৰণ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আৰু এইবেলি ৰামদিয়াৰ যি ৰাস উদযাপন কমিটি আছে, হিতসাধনী সভাৰ উদ্যোগত ৰাস উদযাপন কমিটিয়ে এইবেলি 118 বৰ্ষত ভৰি দিছে। গতিকে এখন ঐতিহাসিক ৰাসস্থলী আৰু তেওঁলোকে পূৰ্ণ প্ৰস্তুতি চলাইছে। ব্যাপক জাক-জমকতা, আধ্যাত্মিকতাৰ যি ৰসত সকলো বুৰ যাবলৈ ইতিমধ্যে সাজু হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভক্ত দৰ্শনাৰ্থীক আদৰিবলৈ তেওঁলোক সাজু হৈছে। বিশালকায় মণ্ডপ তেওঁলোকে সাজু কৰিছে। বিভিন্ন মৃন্ময় মূৰ্তি, বৈদ্যুতিক আলোকসজ্জাৰে তেওঁলোকে এইবাৰ সুসজ্জিত কৰি তুলিব ৰামদিয়াৰ ৰাসস্থলী। আৰু দেখুৱাইছোঁ বিষয়ববী আছে, তেওঁলোকৰ পৰা জানিম আচলতে কি ধৰণে প্ৰস্তুতি চলিছে। আপোনালোকৰ এইবাৰতো খুব জাক-জমকীয়া আয়োজন হ'ব। হয়, আমি চেষ্টা কৰিছোঁ। অসমবাসী ৰাইজলৈ মই আমন্ত্ৰণ জনাইছোঁ আমাৰ ৰামদিয়া 118তম ৰাস মহোৎসৱলৈ। আমাৰ এইবাৰ প্ৰস্তুতি বিশেষকৈ আমি কাৰিকৰী যিটো দিশ আমি তাত বেছি গুৰুত্ব প্ৰদান কৰিছোঁ। এই কাৰিকৰী দিশৰ মানে ইলেক্ট্ৰিক মাধ্যমেৰে আমি শ্ৰীকৃষ্ণৰ যি ৰাসলীলা, এই ৰাসলীলাসমূহ আমি ৰাইজৰ আগত দাঙি ধৰিব চেষ্টা চলাইছোঁ। ইয়াৰ উপৰিও আমাৰ যি প্ৰস্তুতি, ব্যাপক প্ৰস্তুতি আছে আমাৰ সাংস্কৃতিক বিভাগৰ পৰা আৰম্ভ কৰি আমি ৰাইজক কেনেদৰে ভগৱন্তৰ প্ৰতি আকৃষ্ট হ'ব পাৰে, ভগৱন্তৰ যাতে গুণগান আমাৰ ইয়াত চলিয়ে আছে। আৰু এই ৰাস মণ্ডপত আমি চলি আছে, প্ৰতিদিনে আমাৰ ৰাস মণ্ডপত যি পূজাভাগ, এই পূজাভাগৰ দ্বাৰা আমি ৰাইজক ভগৱন্তই যাতে আমাৰ শান্তি দিয়ে, এই আমি কামনা কৰিছোঁ। এইবাৰ আপোনালোকৰ খুব এটা আকৰ্ষণীয় আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে, কাৰণ এইবাৰ 118 বৰ্ষত পৰিছে এখন ঐতিহাসিক ৰাসস্থলী। ঐতিহাসিক ৰাসস্থলী আমাৰ মাধৱদেৱৰ যি পদৰিণ, প্ৰায় 500 বছৰ আগতে ইয়াত পদধূলি পৰিছিলে মাধৱদেৱৰ। সেই মাধৱদেৱৰ পদধূলিতে ৰঞ্জিত এই ৰামদিয়া পদূলিখোলাত আজি 118 বছৰ হ'ল এই ৰামদিয়া ৰাস মহোৎসৱ। গতিকে মই সমূহ অসমবাসী ৰাইজলৈ আমন্ত্ৰণ জনাইছোঁ এই ৰামদিয়া মহোৎসৱী যি উৎসৱ, সেই উৎসৱলৈ তেওঁলোকে আহি ভগৱন্তক সেৱা জনাই সকলে যাতে ভগৱন্তই তেওঁলোকৰ ভৱিষ্যত সুখেৰে শান্তিৰে বাস কৰিব পাৰে। হয়, ইয়াৰ এইবাৰ আমাৰ ৰামদিয়াৰ যি ৰাস মহোৎসৱ, আমি মৃন্ময় মূৰ্তি আমি ইতিমধ্যে কাম চলি আছে। প্ৰায় 32খন ষ্টল থাকিব। ইয়াৰ উপৰিও আমাৰ যি বৃন্দাবন, এই বৃন্দাবনত শ্ৰীকৃষ্ণৰ যি ৰাসলীলা, এই ৰাসলীলা আমি বৈদ্যুতিক কাৰুকাৰ্যৰে প্ৰদৰ্শন কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। ইয়াৰ উপৰিও আমাৰ যি সন্মুখভাগত এখন তোৰণ থাকিব, প্ৰৱেশ তোৰণ। এই তোৰণখনত ভগৱন্তৰ ৰূপ ইয়াত দেখিবলৈ পাব। ভগৱন্তৰ যি দশাৱতাৰ, সেইবিলাক মূৰ্তিও তেওঁলোকে ইয়াত প্ৰদৰ্শিত হ'ব। মই সমূহ ৰাইজলৈ ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাবলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ সম্পাদক ডাঙৰীয়াৰ যি প্ৰস্তুতি, সাংস্কৃতিক বিভাগৰ যি প্ৰস্তুতি আছে, তেওঁ আপোনালোকৰ ওচৰত দাঙি ধৰিব। নিশ্চয়কৈ ক'ব লাগিব, তেওঁলোকে খুব এক আটক ধুনীয়াকৈ এইবেলি ৰাস মহোৎসৱ উদযাপন কৰিবলৈ তেওঁলোকে যো-জা চলাইছে। আৰু যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিন বাকী থকা অৱস্থাত ব্যাপক প্ৰস্তুতি চলিছে, দিনে নিশাই চলিছে মণ্ডপ আৰু যি মূৰ্তি নিৰ্মাণৰ কাম বিভিন্ন ধৰণে বনুৱাই কাম কৰি আছে। জ্যেষ্ঠ নাগৰিকসকল আছে, জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন কামৰ ইতিমধ্যে তদাৰক কৰা দেখিবলৈ পোৱা গৈছে। সম্পাদক আছে, কি ধৰণে আপোনালোকে এইবাৰ প্ৰস্তুতি চলাইছে? হয়, ধন্যবাদ। ইতিমধ্যে আপোনালোকক অৱগত কৰোৱা হ'ল 118তম ৰামদিয়া ৰাস মহোৎসৱ। এইবাৰৰ 11 দিনীয়া বৰ্ণাঢ্য আয়োজন। এইবাৰৰ ৰাসৰ আমাৰ বিশেষ আকৰ্ষণ চলন্ত প্ৰতিমাৰ লগতে মৃন্ময় মূৰ্তিসমূহ, লগতে আনন্দ মেলা, সাংস্কৃতিক অনুষ্ঠান, ৱাণ্ডাৰ চিষ্টাৰ ৰূপে খ্যাত ৰূপাংকিতা আৰু অলংকৃতাৰ গীতৰ শৰাই, লগতে সৃজনীশীল নৃত্যৰ ওপৰত প্ৰতিযোগিতা। আমি
অসম চৰকাৰৰ জনসংযোগ তথ্য আৰু জনসংযোগ বিভাগকো আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে বিচিত্ৰানুষ্ঠান প্ৰদৰ্শন কৰিব আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক আমাৰ 118তম ৰামদিয়া ঐতিহ্যমণ্ডিত যি ৰাস উৎসৱ ৰাস মহোৎসৱ উদযাপন কৰা হ'ব আমন্ত্ৰণ জনাম আৰু লগতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ এইবাৰৰ 118তম ৰামদিয়া ৰাস মহোৎসৱৰ যি উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে আমাৰ স্থানীয় বিধায়িকা সন্মানীয় শ্ৰীযুতা সুমন হৰিপ্ৰিয়া বাইদেৱে আমি লগতে আপোনালোকক জনাব লাগিব যে 118তম ৰামদিয়া ৰাস মহোৎসৱৰ যি ভক্ত ভগৱান একাকাৰ হোৱাৰ যি পৰিৱেশ আৰু এই 11 দিনেই যি আধ্যাত্মিকতাৰ পৰিৱেশ বিৰাজ কৰিব আমি অসমবাসী ৰাইজক এই আটাই কাৰ্যসূচীত আমি আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ নিশ্চয়কৈ অসমবাসী ৰাইজক তেওঁলোকে আমন্ত্ৰণ জনাইছে আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব আধ্যাত্মিকতাৰ সমান্তৰালভাৱে তেওঁলোকে যি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বৈদ্যুতিক যি তেওঁলোকৰ কাৰুকাৰ্য এইবাৰ বিশেষভাৱে আকৰ্ষণীয় হিচাপে বিবেচিত হ'ব আৰু এই ৰামদিয়া ৰাস মহোৎসৱলৈ অহা প্ৰতিগৰাকী ভক্ত দৰ্শনাৰ্থীক তেওঁলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে জনাইছে আৰু এই মুহূৰ্তত ব্যাপক প্ৰস্তুতি চলিছে কেমেৰাচন নব এই মুহূৰ্তত দেখুৱাব এয়া শাৰী শাৰীকৈ মূৰ্তি ৰখা হৈছে আৰু সেই শাৰী শাৰীকৈ মূৰ্তিত ইতিমধ্যে শেষ পৰশ দিবলৈ ব্যস্ত হৈ পৰিছে মৃন্ময় যি মূৰ্তিসমূহত শেষ পৰশ দিবলৈ ব্যস্ত হৈ পৰিছে মৃন্ময় মৃৎশিল্পীসকল আৰু এই মুহূৰ্তত যিহেতু মই শিক্ষাধনী সভাৰ সেই ৰাসস্থলীত উপস্থিত আছোঁ ক'ব লাগিব এক ব্যাপক প্ৰস্তুতি এক ব্যাপক আলোকসজ্জাৰ মাজেৰে তেওঁলোকে এইবাৰ উদযাপন কৰিব ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ বিটিচিৰ নিৰ্বাচনত বিজেপি